ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ ওলোৱা প্ৰসংগটো হৈছে গোলাকাৰ দাপোনত ৰশ্মি চিত্ৰ অংকনৰ নিয়মসমূহ। লাষ্ট ভিডিঅ'টোত মই তোমালোকক ভাঁজ ব্যাসাৰ্ধ r আৰু ফ'কাছ দৈৰ্ঘ্য স্মল fৰ মাজত সম্পৰ্কটো ক'বলৈ থাকি গৈছিলে আৰু সম্পৰ্কটো হৈছে r = 2f, অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ হয়। যদি এখন উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ হয়, তেন্তে ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। তোমালোকে এই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিবা। এইবাৰ আমি গোলাকাৰ দাপোনৰ ৰশ্মি চিত্ৰ অংকনৰ নিয়মসমূহ চাওঁ আহা। আমি যদি গোলাকাৰ দাপোন এখন চাওঁ, তেনেহ'লে ক'ত প্ৰতিবিম্ব গঠন হ'ব, কিমান ডাঙৰকৈ গঠন হ'ব, সেইবোৰ জানিবলৈ হ'লে আমি ৰশ্মি চিত্ৰ অংকন কৰিবলৈ শিকিব লাগিব আৰু তাৰ বাবে কেইটামান নিয়ম আছে। প্ৰথমতে সেই নিয়মকেইটা শিকোঁ আহা। প্ৰথম নিয়মটো হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মি অৱতল দাপোনত প্ৰতিফলনৰ পিছত ফ'কাছৰ মাজেদি যায় বা উত্তল দাপোনত প্ৰতিফলনৰ পিছত ফ'কাছৰ পৰা অপসাৰী হোৱা যেন লাগে। নিয়মটো ভালদৰে বুজিবলৈ মই এখন অৱতল দাপোন লৈছোঁ। এতিয়া এই অৱতল দাপোনখনৰ মুখ্য অক্ষৰডালৰ সমান্তৰালকৈ এডাল ৰশ্মি আহিছে আৰু ই দাপোনখনত প্ৰতিফলিত হৈছে। তেন্তে প্ৰথম নিয়মৰ মতে এই প্ৰতিফলিত ৰশ্মিডাল মুখ্য ফ'কাছৰ মাজেৰে পাৰ হৈ যাব। তোমালোকে এই চিত্ৰটো অংকন কৰি লোৱা। ঠিক তেনেদৰেই উত্তল দাপোনৰ ক্ষেত্ৰতো মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰে দাপোনখনত প্ৰতিফলিত হৈ আঁতৰি যাব, কিন্তু দেখাত এনেকুৱা লাগিব যেন সেই ৰশ্মিডাল মুখ্য ফ'কাছ fৰ পৰা ওলাই গৈছে বা অপসাৰী হৈছে। তোমালোকে চিত্ৰটো আঁকি লোৱা। দ্বিতীয় নিয়মটো হৈছে অৱতল দাপোনৰ ক্ষেত্ৰত ফ'কাছৰ মাজেৰে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ফ'কাছৰ দিশে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয়। ধৰা হওক এখন অৱতল দাপোনৰ মুখ্য ফ'কাছ fৰ মাজেৰে এডাল ৰশ্মি পাৰ হৈ গৈছে আৰু ই দাপোনত প্ৰতিফলিত হোৱাৰ পাছত মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যাব। তোমালোকে এইটো চিত্ৰও অংকন কৰি লোৱা। ঠিক তেনেদৰেই উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য ফ'কাছৰ দিশে অহা ৰশ্মিবোৰ দাপোনখনত প্ৰতিফলিত হৈ মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যাব। উত্তল দাপোনৰ বাবে এই চিত্ৰটো অংকন কৰি লোৱা। তৃতীয় নিয়মটো হৈছে অৱতল দাপোনৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰৰ মাজেদি যোৱা আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেৰে ঘূৰি যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজকেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেৰে ঘূৰি যায়। অৱতল দাপোনৰ ক্ষেত্ৰত নিয়মটোৱে কি বুজাইছে চাওঁ আহা। ধৰা হওক এডাল ৰশ্মি ভাঁজকেন্দ্ৰ চিৰ মাজেদি পাৰ হৈ গৈছে। ই দাপোনত প্ৰতিফলিত হৈ পুনৰ ভাঁজকেন্দ্ৰৰ মাজেৰেই উভতি আহিব। তোমালোকে এই চিত্ৰটো অংকন কৰি লোৱা। এইবাৰ যদি আমি উত্তল দাপোনৰ ক্ষেত্ৰত চাওঁ, তেন্তে ভাঁজকেন্দ্ৰৰ দিশে যিবোৰ ৰশ্মি আহিব সেইবোৰ দাপোনত প্ৰতিফলিত হৈ পুনৰ আগৰ পথেৰেই উভতি যাব। উত্তল দাপোনৰ বাবে এই ৰশ্মি চিত্ৰটো অংকন কৰা। একেবাৰে শেষৰ নিয়মটো হৈছে অৱতল বা উত্তল দাপোনৰ ক্ষেত্ৰত দাপোনৰ মেৰুবিন্দুলৈ আপতিত হোৱা হেলনীয়া ৰশ্মি প্ৰতিফলনৰ পিছত প্ৰতিফলনৰ নিয়ম মানি একে কোণত হেলনীয়াকৈ প্ৰতিফলিত হ'ব। তোমালোকৰ হয়তো আগৰ ভিডিঅ'তে মই পঢ়াই যোৱা প্ৰতিফলনৰ সূত্ৰটো মনত আছেই। তাত মই তোমালোকক কৈছিলোঁ যে আপতন কোণ প্ৰতিফলন কোণৰ সমান হয় আৰু আমাৰ চতুৰ্থ নিয়মটো এই প্ৰতিফলনৰ নিয়মৰ দৰে একেই। এতিয়া যদি আমি এখন অৱতল দাপোন চাওঁ, সেই অৱতল দাপোনখনৰ মেৰুৰ দিশত এডাল ৰশ্মিয়ে ধৰা হওক 30 ডিগ্ৰী কোণ কৰি আহিছে আৰু ই দাপোনত প্ৰতিফলিত হৈ পুনৰ মুখ্য অক্ষৰ লগত 30 ডিগ্ৰী কোণ কৰি আঁতৰি যাব। তোমালোকে চিত্ৰটো অংকন কৰি লোৱা।
ঠিক তেনেদৰেই উত্তল দাপোনৰ ক্ষেত্ৰতো মেৰুৰ দিশত হেলনীয়াকৈ অহা ৰশ্মিবোৰ দাপোনত প্ৰতিফলিত হৈ একে কোণত হেলনীয়াকৈ গুচি যাব। তোমালোকে চিত্ৰটো বহীত অংকন কৰি লোৱা। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠদান মই ইমানতে অন্ত পেলাইছোঁ। আগৰ ভিডিঅ'টোত মই তোমালোকক এটা প্ৰশ্ন সুধিছিলোঁ আৰু প্ৰশ্নটোৰ উত্তৰ হ'ব অৱতল দাপোনৰ ভাঁজকেন্দ্ৰ দাপোনৰ সন্মুখত থাকে আৰু উত্তল দাপোনৰ ভাঁজকেন্দ্ৰ দাপোনৰ পাছফালে থাকে। তেন্তে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। তোমালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।